Hi friends, মই পালকি ৰাণী আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই আপোনালোকৰ মাজলৈ নান কাটাৰ ৰেচিপি লৈ আহিছো। নান কাটা বনাবলৈ প্ৰথমে মই ললো আধা কাপ সুজি। আৰু 1 কাপ চেনি। আৰু এতিয়া মই এইখিনি ব্লেন্ড কৰি লম। তাৰ পিছত এখন থালত উলিয়াই ললো। আৰু এয়া মই ইয়াত দিম 1 কাপ ময়দা, 1 চামুচ বেকিং পাউডাৰ, ঘি 1 চামুচ, ভালকৈ মিক্স কৰি লম। এতিয়া 1 কাপ ঘি লৈ কমকৈ দি মই এটা ডো বনাই লম। এতিয়া মই এখন কাঁহীত অলপ ৰিফাইন তেল এনেকৈ সানি লম। এতিয়া মই কমকৈ লৈ হাতত সৰুকৈ বিস্কুটৰ দৰে শেপ দি যাম। আৰু মাজত ডিজাইন দিবলৈ মই এয়া চেৰি সৰুকৈ কাটি লৈছিলো। তাৰ ওপৰত এনেকৈ দি যাম। ঠিক এনেকৈ মই গুটেইবোৰ বনাই লম। এয়া মই গুটেইবোৰ বনাই ললো। এতিয়া মই এটা কেৰাহী গৰম হ'ব দিছো। কেৰাহীটো গৰম হোৱাৰ পিছত মই নান কাটা থকা প্লেটখন ইয়াৰ ওপৰত তুলি দিছো। মই এতিয়া এক্সট্ৰা কৰি দিছো। অলপমান দূৰত দিছো যাতে ফুলি গলে এটাই আনটোৰ লগত লাগি নাযায়। মই এতিয়া লয়েষ্ট ফ্লেমত সিজিব দিম। 20 মিনিট মান এনেকৈ সিজিব দিম। 20 মিনিটৰ পিছত দেখিছে আপোনালোকে অলপ ফুলিছে আৰু এটা ৰং হৈ গৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল, কিন্তু অলপ সফট হৈ। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আমাৰ নান কাটা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ নিশ্চয় ঘৰত বনাই চাব। আৰু মোৰ সকলোলৈ এটা ৰিকুৱেষ্ট থাকিল, মোৰ এই ভিডিঅ'টোক
যদি ভাল লাগে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ